মানে আমাৰ মাৰ ফাৰ্ষ্ট টাইম চিলাই কেনেকুৱা অনুভৱটো ভাল বাপ্পা চব আলু আৰু কণী পিটিকা পাপৰ আমাৰ বাই ইমান ডাঙৰ গাইড ভাত খাই হিমৰ থালি লাইক কৰিব কমেন্ট কৰিব আপোনালোকক কমেডিও দেখাইছো ডান্সো দেখাইছো ব্লগো দেখাইছো কি দেখাম আৰু আপোনালোক আছে আৰু বাপ্পা লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব জীৱনটোত কি বেলেগৰ চাওঁতে যাব নে কিনি চলি আছে হেল্ল' গাইজ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ এনেইতো আমাৰ ঘৰত দিনটো কোনো নাথাকে আজি মানে ঘৰতে আছোঁ গোটেইবোৰ বা নাই বাৰু বা তাই কলেজ গ'ল অলপ আগতে তাইও আহিব যে মা আৰু মই আছোঁ মানে কি হ'ল এনেইতো মায়ে আপোনালোকে জানে আমাৰ দোকান এখন আছে তো মায়ে দোকানতে থাকে তো আজি মানে মা ঘৰত আছে মানে এটা সৰু অসুবিধাৰ কাৰণে কৈছোঁ আপোনালোকক ভিডিঅ'টো চাই থকা শেষলৈকে আৰু দিনটো আজি বহুত কিবা কিবি কৰিম চাই থাকক মানে কি হ'ল যোৱা পৰহি মাৰ মানে দোকানৰ পৰা এনেই অহা যোৱা কৰি থাকোঁতে আমাৰ দোকানত বাল্টিং এটা আছিলে মানে বাল্টিংটোৰ হেণ্ডেলডালত আহি কেনে মাৰ ভৰিৰ কাষৰ আঙুলিটো আমি টিঙা আঙুলি বুলি কওঁ সেই টিঙা আঙুলিটোৰ মাজেৰে এনেকৈ ফালি গৈছে মানে আমি ফাৰ্ষ্টতে ভাবিছিলোঁ যে ইমান ডাঙৰ ফালা নাই অলপমান ফালিছে তো মায়ে লগালগ হস্পিটেলত গ'লে হস্পিটেলত যোৱাৰ পিছত ফাৰ্ষ্টতে ডক্টৰটোৱে এনেই মানে বেণ্ডেজ লগাই কিনে থৈ দিলে নেক্সট দিনা চাই যে মাৰ আকৌ টেষ্টটো ওলাই আছে বহুত বেছি কাটিছে ন আঙুলিটো পুৰা অলপমান লটকিছে কিন্তু ডক্টৰটোৱে একো ভালকৈ চাই দিয়া নাছিলে তাৰপিছত যোৱাকালি আকৌ মায়ে ডক্টৰ তাত গ'ল ডক্টৰ যোৱাৰ পিছত মানে সেই যোৱাকালি ডক্টৰজন ভাল আছিলে বাৰু সি কৈছে কি এনেকৈতো বেণ্ডেজটো বান্ধি থকাৰ কাৰণে মানে তেজ জমা হৈ কিবা মানে ভৰিত কিবা হৈ গৈছিলে যোৱাকালি ডক্টৰটোৱে গোটেই চাফা তাফা কৰি কিনে দুটা চিলাই মাৰিছে চিলাই মাৰাৰ পিছত এতিয়া মানে মায়ে অলপমান চিলাই মাৰিছেতো কেঁচা মাংসত চিলাই মাৰে মানে আপোনালোকে জানেই মানে কিমান কষ্ট তো সেইকাৰণে আজি মায়ে দোকানত নগ'লে আজি ঘৰতে আছে যি ময়ে আজি কিবা কিবি কৰিম চাই থাকক আৰু এতিয়া মানে মই অলপমান চাহ বনাম চাহ বনাই কিনে মাক অলপ খুৱাওঁ আৰু চাহ বনাইছে নেকি তই আমাৰ লেঙেৰী বাইদেউ এই দুদিনমানৰ কাৰণে তো এতিয়া মায়ে বহাই ইমান ভাল কি ক'ম আৰু কাম কৰোঁগৈ থাকে গাইছ আমাক কৰিব নিদিয়ে মই অলপমান হেল্প কৰি দিওঁ দিয়ক তো চাহটো বনাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক এয়া মোৰ চাহ তাহ বনাই ৰেডি এতিয়া মাদাৰে খাব আমি চব কিনা লাড়ু খাওঁ নাৰিকলৰ খাবা কি কেনে পাইছা হা ভাল লাগছে ন তই এইটো মানে আমাৰ মাৰ ফাৰ্ষ্ট টাইম চিলাই মানে আমাৰ মাৰ সৰুৰ পৰা এতিয়ালৈকে একবাৰো চিলাই কৰা নাছিলে এতিয়া ফাৰ্ষ্ট টাইম মানে কেনেকুৱা অনুভৱটো ভাল বাপ্পা চিলাই বস্তু আৰু বোলে ভাল দিয়ক গাইছ চাহ তাহ খাই লওঁ নে কি 3:28 a.m. আমি এতিয়া চাহ তাহ খাই উঠি ডাইৰেক্ট ভাতত আহিছোঁ নামা আজি আমাৰ ভাতত বিশেষ একো স্পেচিয়েল নাই মই দেখাই আছোঁ কি চব আলু আৰু কণী পিটিকা পাপৰ নেমুটো থাকে আৰু ভাত মানে আজি কি হৈছে ভাতটো মই বনাইছোঁতো মানে মই আঞ্জা বনাব নাজানো তো সেইকাৰণে মায়ে আলু পিটিকা কৰিছে সেনেকৈ খাম আজি ভাত চাত খাই উঠি লগ পাই আছোঁ আপোনালোকক চাই থাকক মা আৰু মোৰ ভাত খোৱা হৈ গ'ল বায়ে এতিয়া ভাত খাই আছে তাইক নেদেখাওঁ বাৰু তাই মানে খাই থকা দেখাব মানা কৰিছে তাই অলপ বেছি খাই নে অলপমান বেছি মানে ভাতটো অলপ বেছিকৈ খায় মেগী সিদিনা খোৱা নাছিল বাৰু কিন্তু ভাতটো অলপমান বেছিকৈ খায় গাইছ তো মায়ে এতিয়া ভাত খাই কেনে কি খাইছে মা ঔষধ খাই আছে বহুত টান দেই ঔষধ খোৱাটো গাইছ ন গাইছ মানে ইমান ডাঙৰ থালি গাইছ তাই দিয়ক আৰু গাইছ চাই থাকক ভিডিঅ'টো হিমৰ থালিখনৰ সমানে আৰু কেনেকৈ খানাটো দেখি দি আমাৰ আমি এতিয়া নৰ্মেল মানুহ এনেকৈ সানো ন তাই এনেকৈ সানি কেনে খাই গাইছ মুখে চুখে লাগি যায় সিদিনা মেগীটো চামুচেদি খাইছিলোঁ তো আপোনালোকে গম পোৱা নাছিলে একদিন মই তাইক মনে মনে ভাত খোৱাটো দেখাম আপোনালোকক 2,000 years later. ভাত চাত খাই গা চা ধুই আহি ঘৰৰ পৰা এতিয়া মানে ডাইৰেক্ট লগৰ এটা তাত আহিছোঁ মানে সি বোলে কভাৰ ভিডিঅ' বনাব ডান্সৰ আগতে এটা বনাইছে ই বনাব ওলাই চলাই থৈ দিছে তো মই ইহঁতৰ ঘৰত আহি ডাইৰেক্ট বাগৰি আছোঁ কাৰণ গা চাত গা চা ধুই আহি কিনে ডাইৰেক্ট বাগৰিছোঁ ইয়াতে কাৰণ ঘৰত ৰেষ্ট নল'লোঁ আমাৰো বেমাৰ হৈ আছে আপোনালোকে দেখিছে তো এতিয়া ই অলপমান ভিডিঅ' বনোৱাখিনি দেখাম আপোনালোকক চাই থাকক দিয়ক গাইছ এতিয়া মানে দুখৰ কাহিনী চলি আছে ইয়াৰ কিবা দুখৰ কাহিনী কৰিছে এবাৰ কৰিলে চাজে দুবাৰ কৰিলে মূৰ্খ তিনিবাৰ কৰিলে মক্কেল আৰু মই 4বাৰত কৰিছোঁ ৰাইজ এইটো কি বুলি আপোনালোকে জনাওক কমেণ্টত আপোনালোকে জনাওক সেইটো কি বুলি কয় এইটো মই বিচাৰি পোৱা নাই ডিক্সনাৰীটো নাই ৰ'দে বতাই খামাই দেখিছে বুলি খাম জুম কৰা এনেকৈ দেখাইছোঁ দিয়া
এইখান দেখিছে টোপাল খামেৰে আজি এই কি ক'ম আৰু ডিক্সনাৰীত নাই আপোনালোকে বিচাৰক আৰু অশেষ আনন্দিত হ'ম যদি আপোনালোকে ফলাফলটো মোক দিব পাৰে তেতিয়াৰ পৰা ৰখি এতিয়া মানে সিহঁতৰ নাচা ষ্টাৰ্ট হ'ব মানে কভাৰ ভিডিঅ'টো বনোৱা এতিয়া ষ্টাৰ্ট হ'ব এতিয়া মই ভিডিঅ' কৰিছোঁ 13 মানে 13 এটা পাইছোঁ সেইটো কৰি আছোঁ কিবাকে ফ্ৰীতে পাইছোঁ গাইছ এইবোৰ চাওকচোন মক্কেলবোৰ কেনেকুৱা লাগিছে আপোনালোকৰ মই মক্কেল য়েছ No, you are not Monkel. You are Monkel Fort. চাওক এইফালে চাওক আজি কি গান ডান্স কৰিবা তোমালোকে মই তেওঁক ফ'ল' কৰিম ই মোক ফ'ল' কৰে নে নকৰে এইটো মই আপোনাৰ কমেণ্টত জনাব আৰু মই আশা কৰোঁ যে যদি ফ'ল' বেক নিদিয়ে এই ঘৰলৈকে যাই মাকক সাক্ষী আহিম কাৰণ মই মস্ত এটা চিৰি তো তেতিয়াৰ পৰা ৰখি এতিয়া ডান্স ষ্টাৰ্ট কৰিব মানে ইয়াৰ কভাৰ ডান্স ষ্টাৰ্ট কৰিব এইফালে আমাৰ চাওক ভিডিঅ' বনাই আছে এতিয়া চাওক আমি আগতে ইনস্পায়াৰ মজা লাগি আছে এতিয়া সিহঁতৰ ভিডিঅ' চিডিঅ' বনাব মই ইমান মানে বিহাইণ্ড দ্য চিন নেদেখাওঁ কাৰণ ডাইৰেক্ট ভিডিঅ' সিহঁতৰ ডান্সৰ ভিডিঅ'ত চাব এইটো অলপ দেৰিকৈ লগ পাইছোঁ আপোনালোকক চাই থাকক কষ্ট কৰিব লাগিব নেকি জীৱনটো ইয়াৰ দৰে বেকাৰ থাকিলে নহ'ব গাইছ কৈ দিয়ে কষ্ট কৰিব লাগিব কাৰণ মই নেন্সিক বিয়া কৰাব লাগিব এই মই সেইটো দি দিম কিন্তু দেই গাইছ তো চাওক বেছি নাই আৰু কিবা কবি নেকি কিমান ভাল লাগে তোৰ ভিডিঅ' চাই ইয়াৰ কাৰণে কথা এটা ক'বা নে ইয়াৰ কাৰণে ই শুৱালকুছিৰ পৰা মেখেলা এযোৰ আনিছে আধা আধি ডান্সৰ শ্বুট কৰা কমপ্লিট হ'ল মানে গাইজ এতিয়া বেছি নাই আৰু অকণমান আছে তাৰপিছত শেষ হ'ব মোৰো ভ্লগটো শেষ হ'ব আপোনালোকক ৰাতিপুৱাৰ পৰা কি কৰিলোঁ দিনটো দেখালোঁ ৰাতিখিনি নেদেখাওঁ আৰু সিমান চাই থাকক আৰু সিহঁতৰ ভিডিঅ' কৰা আধা আধি কমপ্লিট হ'ল এতিয়া আৰু বেছি নাই অলপমান আছে মানে সিহঁতৰ ড্ৰেছটো চেঞ্জ কৰিব গৈছে তো ড্ৰেছটো চেঞ্জ কৰি সিহঁতৰ মানে ভিডিঅ' গোটেইখিনি কমপ্লিট হৈ যাব আপোনালোকক বেছি নেদেখালোঁ ইমান কাৰণ বিহাইণ্ড দ্য চিন এনেও আগত মানে মিডলৰ চেনেলতো দিব আৰু ডান্সটো দেখা পাবা মোৰ চেনেলতো একেলগেতো আপোনালোকে ইমান চাব নোৱাৰিবতো তো বহুত দম চম দি কিনে ইয়াৰ চেনেলত মোৰ লিংকটো দিয়া হৈছোঁ তো হেৰি আপোনালোকে ডাইৰেক্ট ডান্সৰ ভিডিঅ'ত চাব তো এতিয়া সিহঁতে ড্ৰেছ চেঞ্জ কৰিব গৈছে আমাৰ ইয়াতে কমেডি চলি আছে কিবা ক'বা ভাল লাগে কিবা এটা কৰি এইটো প্ৰীতি চলি আছে চাওকচোন গাইছ প্ৰীতি এই চাওকচোন ক'ত বহি কথা পাতি আছে ভাই জীৱন তই কিয় কাজিয়া লাগছা হেল্ল' অজাদ শুনাচোন 300 টকাটো কেতিয়া দিবা ই চাইকেলে ফূৰ্তি পাই আছে তো গাইছ আমাৰ ইয়াতে মানে এতিয়া অলপমান লাভৰ কথা আহি গ'ল তো এতিয়া এনেকৈ গাৰ্লফ্ৰেণ্ডে কিবা কিবি আং বাং কৈ আছে মই তাৰ পৰা চাইড কাটি গ'লোঁ কাৰণ মোৰ এইবোৰ নাই তো দিয়ক গাইছ নেক্সট গেটআপত আৰু অলপমান দেখাম আপোনালোকক তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম চাই থাকক আপোনালোকে আহি গ'ল নেক্সট গেটআপ আৰু কিমানমান আছে বেছি নাই ন আৰু 4টা ক্লিপ আছে তাৰপিছত ভিডিঅ'টো শেষ হ'ব এই ইফালে আমাৰ ডান্সাৰৰ মায়ে কাপোৰ মেলি দি আছে খবৰে নাই গাইছ হাই হাই আগে পিছেও দেখা পাইছে দিয়কচোন আপোনালোকে মোৰ ভিডিঅ' আগে পিছে মোক দেখা পাইছে দিয়কচোন গতিকে অলপমান এনেকৈ মানে কিবা বেয়া বস্তু উঠি আছে ইহঁতক মৰম চৰম অলপমান দিব আমাৰ ভিডিঅ' লাইক কৰিব আমাৰ ভাল লাগব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব তামোল খাই কেনেকৈ চেক লগাব লাগে চাপ তামোল খাওঁ বহুত খাওঁ দে তামোল তামোল খাব লাগে ভাত খাই উঠি তামোল খাব নাপালে মই থাকবাই নোৱাৰো ভাত খাই তামোল যে খাব লাগে মাংস লাগি ধৰিলে বিৰাট খৰি এখন খোলা গামোচাৰে দিয়া হ'ল ধুনীয়াকৈ তো গাইছ বহুত হাঁহি ধেমালিৰ মাজেৰে আমি এতিয়া আকৌ ডান্সলৈ উভতি যাম আপোনালোকক কমেডিও দেখাইছোঁ ডান্সো দেখাইছোঁ ভ্লগো দেখাইছোঁ কি দেখাম আৰু আপোনালোকক মানুহ মখানে ছাবস্ক্ৰাইব নকৰে কিয় নকৰে দিনা মানে ৰাতি দেৰি ক্লিন থাকে না আমাৰ ঘৰত সেইকাৰণে ইয়াতে থাকবা কাৰণে এখন বিছনা লৈছোঁ 3জনী অকণমান দেৰিকৈ মানে বিচনাখন দেখাই আছোঁ আমাৰ বিচনাখন এতিয়া ইহঁতৰ ডান্সটো কমপ্লিট হওক তাৰপিছত গাইছ লগ পাই আছোঁ আপোনালোকক তো মানে কি হৈছে আমাৰ ইয়াতে মানে এতিয়া ডান্স চান্স হোৱা নাই বেছি কমেডি হৈছে আড্ডা হৈছে চাওকচোন গোটেই ভ্লগাৰ মিলি হৈছে কোনে 300 টকা আজি লাগিব 300 টকা দিব তাৰে 100 ই মাৰিব মানে গাইছ মই ইয়াৰ পৰা 300 টকা ধাৰ পাই আজি মোক 200 টকা দিব
নহয় তো ইয়াৰ পৰা চবেই 300 টকাকৈ পায় একজনে ধাৰত পায় কিন্তু আজি 200 টকা দিম বুলি কৈ আছে সেইটোৱে তো গাইছ চবফালে ভ্লগাৰ আৰু গাইছ ডেন্সৰ ভিডিঅ' হ'ব হেৰি ইয়াতে বেছিভাগ কমেডি হৈ আছে গাইছ বেছি ডান্স নেকি তহঁতৰ হা ডান্স কৰিব ভাল নাই তহঁতৰ This is the next get up. Wow. 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 Sorry, Rahul. and subscribe কৰি দিব Bye bye. লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব তো অকমান ডান্সৰ ক্লিপ আপোনালোকক দেখাম ইহঁতৰ নেক্সট গেটআপৰ তাৰপিছত মই ভিডিঅ'টো এণ্ড কৰিম গাইছ চাই থাকক আপোনালোকে দিছ ইজ দ্য আৱাৰ লাষ্ট ক্লিপ অফ ডান্স ভিডিঅ' তো আমাৰ হৈ গ'ল ডান্সৰ ভিডিঅ' কমপ্লিট এতিয়া ইহঁতৰ ডান্সৰ ভিডিঅ' কোনদিনা আপলোড কৰিবি ইয়াৰ ডান্সৰ ভিডিঅ'টো পৰহি মানে আপলোড কৰিব ইয়াৰ চেনেলতো ব্লগ আহিব ইয়াৰ চেনেলত আৰু মানে মজা বিহাইণ্ড দ্য চিন দেখা হ'ব ইয়াৰ চেনেলত ব্লগ নাহে মানে মজা বিহাইণ্ড দ্য চিন দেখা হ'ব ইয়াৰ চেনেলত আৰু মোৰ চেনেলত অলপ চলপ দেখালোঁ দিয়কচোন আপোনালোকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে অলপ দেৰিকৈ কৈছোঁ ভিডিঅ'টো শেষ হৈ গ'ল ডান্সৰ ভিডিঅ' কৰা কমপ্লিট হৈ গ'ল আৰু মোৰ ভ্লগো ইয়াতে শেষ হ'ব তো গোটেইকেইটা কৈ দিয়া মোৰ চেনেলটো কি কৰিব লাগিব লাইক কমেণ্ট সাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব বহুত মৰম দিব বহুত বেছি মৰম দিব Press the bell icon. দিছ ইজ আৱাৰ কিউটি পাই চাওঁ মুখখন চাওঁ অঁ এই দেখিছা কাঢ়ি নিলা দিয়ক গাইছ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব